হেল্ল' গাইজ, সুপ্ৰভাত। কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। মই ইউটিউব চেনেলত অহা আজি এবছৰ পাৰেই হ'ল। এবছৰ পাৰ হ'ল যদিও মোৰ চেনেলটো ইমান গ্ৰ' হোৱা নাই। মই নিয়মীয়াকৈ ভিডিঅ' দিব নোৱাৰোঁ, তাৰ ফলতে চাগে হোৱা নাই। সেয়া যি কি নহওক, মোৰ এবছৰ পাৰ হ'ল ইউটিউব চেনেলত অহা। সেয়ে ভাবিলোঁ আজি মই নিজৰ পৰিচয় দিওঁ। মইনো কোন বা কোন ঠাই সেয়া ক'ম বুলিয়ে মই আজি এই ভিডিঅ'টি বনাইছোঁ। মোৰ নাম অনুপমা বড়ো। আপোনালোকে চেনেলৰ নাম চাই গম পাইছে চাগে। মোৰ নাম অনুপমা বড়ো। মোৰ ঘৰ ডিফু কাৰ্বি আংলঙত। আৰু আপোনালোকে বড়ো উপাধিটো দেখি ভাবিছে চাগে মই ভাষা জানো। মই ভাষা নাজানো, সেয়ে মই দুখিত। মই ভাষা শিকিবলৈ চেষ্টা কৰিছোঁ যদিও পৰা নাই এতিয়ালৈকে। এটা দুটা শব্দ জানো, কিন্তু ভালকৈ নাজানো। মোৰ দেউতাও ভাষা নাজানে, আৰু আমি সৰুৰ পৰা কাছাৰত আছিলোঁ, সেইবাবেই চাগে নাজানো। আৰু ভাষা নজনাৰ ফলত বহু সময়ত বহু ঠাইত লাজো পাবলগীয়া হয়। মোৰ ঘৰত মোৰ দেউতা আছে, দাদা দুজন আৰু নবৌ দুজনী। ডাঙৰ দাদাৰ ল'ৰা এটা আছে, শংকৰদেৱত পঢ়ে, আৰু সৰু দাদাৰ ছোৱালী এজনী আছে। মে' 29 তাৰিখে 4 বছৰ সম্পূৰ্ণ হ'ব। আৰু মোৰ মা 2020 চনৰ জানুৱাৰী মাহত ঢুকাইছিলে, জানুৱাৰী 9 তাৰিখে। কাকজান মহাবিদ্যালয় যোৰহাটৰ, তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ 2013 চনত। তাৰ পাছত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ পৰা 2015 চনত অসমীয়া বিষয়ত মোৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ। তাৰ পাছত 2017 চনত ডিফু BEd কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰিলোঁ। বৰ্তমান মই এজনী শিক্ষয়িত্ৰী। লংমিৰ্জেং মহাবিদ্যালয় বুলি এখন মহাবিদ্যালয় আছে ধেন্তাঘাটত, তাতে মই অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী হয়। অসমীয়া বিভাগত কৰ্মৰত, অসমীয়া বিষয় পঢ়াওঁ। মই PhDৰ বাবেও লাগি আছোঁ, কিন্তু PhD চিট পোৱা নাই, এডমিশ্যন পোৱা নাই। ট্ৰাই কৰি আছোঁ। কষ্টৰ ফল সদায় মিঠা, চেষ্টা কৰি যাবা শেষলৈকে। মই চেষ্টা কৰি আছোঁ, কেতিয়া সফল হ'ম নাজানো। তাৰ বাবে মই নেটো দিছোঁ। নেট 5 বাৰকৈ নেট পালোঁ, কিন্তু JRF পোৱা নাই। সেই JRFৰ বাবে পুনৰ মই এইবাৰ ফৰ্ম ফিল আপ কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই এইবাৰ JRF পাওঁ আৰু PhD কৰিবলৈ এডমিশ্যন পাওঁ। তাকে আপোনালোকে আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত। আৰু আপোনালোক কোন ঠাইৰ পৰা মোৰ ভিডিঅ'সমূহ চাই আছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোক কি কৰি আছে, যদি পঢ়ি আছে কিহত পঢ়ি আছে বা ক'ত কৰ্মৰত, সেয়া কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।